চাবলৈ হলে মই আৰু ভিডিঅ' নবনাও হয়তো মই ভাল কন্টেন্ট দি পেলাই ভিডিঅ' বনাব পৰা নাই বা আপোনালোকে চাই ভাল পোৱা কিন্তু এনেকুৱা হোৱা নাই সো মোৰ মানে অকমান মই বহুত টেনচনত থকা নিচিনা হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ কৃষ্টি আৰু হিমাশ্ৰীৰ ফালৰ পৰা এতিয়া সন্ধিয়া হ'লগৈ আজি ভিডিঅ'টো সন্ধিয়াহে আৰম্ভ কৰিছোঁ বেছি দীঘলীয়া নকৰোঁ বাৰু ভিডিঅ'টো এফালে আমাৰ ধুনুৱে কালি ল'লে বেজী এতিয়া গা বেয়া হয় নাই জ্বৰ হৈ আছে হয় নহয় 5 বছৰীয়া বেজীটো ল'লে তাৰপাছতে লগে লগে ইমান একো হোৱা নাছিলে বাৰু কিন্তু জ্বৰটো অৱশ্যে আজিৰ পৰাহে উঠিছে হ'লেও ইমান চিন্তা কৰিব নালাগে বুলি কৈছে জ্বৰ উঠেই আৰু বেজী ল'লে ন আৰু এফালে এতিয়া আমাৰ ধুনুৱে হ'লেও বাৰু বেছিকৈ পৰি দিয়া নাই গাটো বেয়া যদিও তাই এতিয়া পঢ়িব লৈছে যিহেতু এক্সাম পালেহি 3 তাৰিখৰ পৰা হাফ ইয়াৰলি এক্সাম আছে হয় নহয় দেখা চ' এতিয়া আজি ধুনুৱে আপোনালোকৰ আগত কি গাব ৰাইমছ গাবানে অসমীয়া ইংলিছৰ গাবানে অসমীয়া গাব অসমীয়াৰ হেনো তাই আজি কবিতা গাই শুনাব হয় নাই তেতিয়াহ'লে আপোনালোকে চাব ন আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক নকৰে লাইক এটা কৰি দিব হয় নহয় আৰু মোৰ ভিডিঅ'ত একদমেই ভিউজ কমি গৈছে একেবাৰে কমি গৈছে মোৰ ভিডিঅ' চিডিঅ' এইবোৰ একো বনাবলৈ মন নোযোৱা হৈছে কি হৈছে সেই বিষয়ে আপোনালোকৰ লগত মই পাতিম বাৰু কিন্তু আগতীয়াকৈ ধুনুৱে আমাৰ ৰাইমছকেইটা এতিয়া গাব আপোনালোকে সকলোৱে চাব দেই অঁ ৰাইমছ বুলিয়ে কয় আৰু অসমীয়া কবিতা হয় নাই এখন হৈছে আমাৰ ধুনুৰ আছামিজ কিতাপ হয় নহয় অকণিৰ বৰ্ণবোধ আৰু এতিয়া সিহঁতৰ এক্সামত আহিব এই অৰ পৰা ক'লৈকে আহিব দেখা ঔলৈকে ৰাইমছকেইটা ধুনীয়াকৈ মানে কবিতাকেইটা গাবলৈ দিব আৰু আমাৰ ধুনুৱে এতিয়া ধুনীয়াকৈ গাব চাইও গাব পাৰে নোচোৱাকৈও গাব পাৰে হয় নহয় চাই গাবা নে নোচোৱাকৈ গাবা নোচোৱাকৈ গাব আপোনালোকে চাব দেই নমস্কাৰ মোৰ নাম দৃষ্টি চেতিয়া মই আজি কবিতা এটা গাম অসম আমাৰ জনমভূমি পাহাৰ ভৈয়াম মিলি পথাৰত আছে ধানৰ মাহৰ খেতি ভঁৰাল থাকে ভৰি আম বাৰীত আমৰ খেতি গোন্ধে মলাই আম জলি আমাৰ বজাৰত বিদেশ যায় ৰাঙি চেৰদে আছে তেৰৰ ঘাটি কণ্ঠিৰামে সদায় চাৰা কেৰাচিনে চকী ঈদৰ দিনা ঈদৰ গ্ৰহ ঈদৰ নামাজ পঢ়ে লাহে লাহে গোৱা ৰংধামাৰি কৰে উত্তৰ আছে মৰুভূমিত ঘূৰে তাপাৰ বাৰী নেপাৰ পানী তেনেকৈ ফুৰে অনৰ্ঘ্য পৰ্যটনৰ দিনত পিন্ধিবলৈ মোজা উশাতে সেউজীয়া বহি কাছে মাছ ভোজা ঋষিমণি দেশ ভাৰত আমাৰ পবিত্ৰ মাতৃভূমি গেৰুৱা সাঁচি পিন্ধাৰী চাওঁ জুমি এচকলা কলা মেঘে আকাশ ঢাকিলে নিমিষতে ধাৰাসাৰে বৰষুণ দিলে ঐৰাবত গোসাঁই ইমান ডাঙৰ পানী মাওজনক কেনেকে বাৰু বাইধ হৈ আছে মানি ওৰাং অভয়াৰণ্য আছে বৈ এশিঙীয়া গড় নাৰৰ বৰষুণে ঘূৰি ফুৰে অৰণ্যই যা ঘৰ গছত লাগি টেঙা চুকাই পাৰি খাই লগৰ বোৰে পাছিল বৰাই ঘৰা ঘৰি যায় নমস্কাৰ আমাৰ ধুনুৱে সেয়া কবিতাকেইটা গালে আপোনালোকে দেখিলে কেনেকুৱা পালে কমেণ্টত জনাব দেই পাৰিছে নে নোৱাৰিছে হয় নহয় এতিয়া ইংলিছৰ এটা গাই দিয়া এটা নে দুটা গাবা ইংৰাজী কোনটো গাবা গোৱা Peter in the I'm a soup. Are you sleeping? Brother John. Morning weather ring, ding ding dong. গুড গাৰ্ল পাইছা নাই এনেইতো সিহঁতৰ মানে হেৰিয়ে হয় ইংলিছ মিডিয়ামেই হয় বাৰু কিন্তু এইবাৰ পৰা সিহঁতৰ আছামিজখন দিছে এইটো ভাল কৰিছে বাৰু মানে ইংলিছটো যিমান জানিলেও নাজানিলেও মাতৃভাষাটোতো পাহৰিব নোৱাৰি অসমীয়াখন সেইটো কাৰণে লাগিবই আৰু সৰুৰ পৰাই নিশিকালে মানে ডাঙৰ হোৱালৈকে অকণমান মানে আখৰবিলাক ধৰক সিহঁতক চিনাকি কৰাত অকণমান প্ৰব্লেম হয় সৰু হৈ থাকোঁতে যিহেতু সিহঁতৰ স্মৃতি শক্তিটো অকণমান প্ৰখৰ হৈ থাকে যিটো শিকোৱা হয় সেইটোৱে মনত থাকে সেইটো কাৰণে ইংলিছটোৰ লগতে আছামিজটোকো সমানে বেছি গুৰুত্ব দিব লাগে বুলি ভাবোঁ ইমানকৈ মানে আখৰ চাখৰবোৰ ইমান বেছি চিনি পোৱাকৈ হোৱা নাই হ'লেও মানে পাৰে আৰু মানে যিমানখিনি পাৰিব লাগে সিমানখিনি পাৰিছে বুলি ভাবিছোঁ হয় নহয় এতিয়া কি কৰিবা এতিয়া কিতাপ পঢ়িবা নে
এটো কি কৰিছা চাও কি দিছে match the number with the numbers name এটো 2 হয় নহয় 2 টো কত লিখিলে এ TWO2 হয় নহয় তাৰ পিছত এটো কি 4 টো ইয়াত কোনটো লিখা আছে যে 4 কি কি হয় হেতু কি পঢ়িছো আগত তুমি THRW কি হল হেতু থি হে তোমাক 4 ৰ কথা হে কৈছে 4 কোনটো তেতিয়া হলে 4 টো কি কি হেতু 3 বুলি কলাই দেখোন 4 কোনটো পঢ়াৰ টাইমত এনেকুৱা উল্টা পুল্টা কৰে 4 টো কি হে হয় কি হেতু পঢ়ি দিয়া কি হেতু F কি কি FOUR 4 হয় নহয় 4 টো কোন মিলাব লাগিব তেতিয়া হলে নিয়া এতিয়া 1 2 3 টো লগত 3 টো মিলোৱা আকৌ হেতু 3 লগত তাপা 1 কোনটো তাপা 5 টো কোনটো গুড পাৰিলা নে ধুনু পঢ়ি আছে আৰু মই এতিয়া আহিছো আসল কথাটোলৈ ফেনখন লাগি আছে কাৰণে হুৰ হুৰাই আছে অকনমান ফেনখন বন্ধ কৰিব নোৱাৰো গৰমটো যেহেতু বহুত আজি মানে কি হৈছে প্ৰথম অৱস্থাত ইউটিউবত মোৰ ভিডিও মানে দি থকা হৈছিলে আৰু মই ভিউজ মানে পাইছিলো আৰু মানে হাজাৰলৈ বাৰু নাযাওঁৱেই কিন্তু মোৰ যেহেতু সাবস্ক্ৰাইবাৰ বহুত বেছিও নহয় কিন্তু মানে হলেও মই যথেষ্টকেইটা মোৰ ভিউজ আছিলে তাৰ পাছতে হেনেকে কৰবাত 400 কৰবাত 500 কৰবাত 700 কৰবাত 600 এনেকে আছিলে ইমান নথকা নহয় কিন্তু তাৰ পাছতে মোৰ ফোনটো বেয়া হোৱাৰ বাবে মই ভিডিও দিব পৰা নাছিলো কমিও 3 মাহ মান মোৰ ৰৈ গ'ল তাৰ পাছতে মই ফোন ভাল কৰিলো তাৰ পাছত আকৌ মই হেয়া ভিডিও দিয়া ষ্টাৰ্ট কৰিলো কিন্তু কি হৈছে মই ধৰিব পৰা নাই ভিডিওত একেবাৰে ভিউজ নহয় গৈছে এদিনত কেতিয়াবা 12টা 10টা কেতিয়াবা 50টা এনেকুৱা হ'ব লৈছে কি হৈছে মই ধৰিব পৰা নাই মই এটো কবলৈ যোৱা নাই যে মই বৰ ভাল ভাল মানে ভিডিও বনাও মোৰ ভিডিওত ভিউজ কিয় নাহে কিয় আপোনালোকে নাচায় মই এনেকৈ কবলৈ যোৱা নাই হয়তো মই ভাল কিবা কন্টেন্ট দি ভিডিও বনোৱা নাই হেতু কাৰণে হয়তো সবে চাবলৈ মন কৰা নাই বা সবে সবৰ ভিডিও চাই ভাল নাপাব পাৰে ধৰি লওক ব্লগ সবে ভাল নাপায় কিনো আৰু ঘৰৰ ইটো হিটো কৰাবোৰকে সদায় সদায় দেখাই থাকে এনেকৈ কিছুমানে নাচাব পাৰে তাত মোৰ একো ক'বলগীয়া নাই কিন্তু তাৰ বাহিৰে যদি বেলেগ কিবা প্ৰব্লেম হৈছে মই ধৰিব পৰা নাই কাৰণ ইমান কম মানে ভিউজ নাহে কোনো চাবলৈ মানে ভাল নাপালেও বা পালেও ইমান মানে কম ভিউজ নাহে যথেষ্ট ভিউজ একদমেই কমি গ'ল সো কি হৈছে মই কথাটো একো ধৰিব পৰা নাই আৰু হয়তো কিবা এটা প্ৰব্লেম হৈ আছে বুলি মই ভাবিছো আচলতে বহুদিন ভিডিও নিদিয়াৰ কাৰণে এনেকৈ ৰৈ গ'ল নেকি মোৰ মানে এনেকুৱা নিচিনা লাগি আছে হয়তো ইউটিউবত কিবা এটা হয়তো চাগে মোৰ খেলিমেলি হৈছে সেইটো কাৰণে মোৰ ভিউজ ইমান কমি গৈছে আপোনালোকে যদি কোনোবাই জানে তেতিয়াহ'লে ক'বচোন বেলেগ বাৰু মই এনেই ভিডিও মোৰ দিয়াৰ ওপৰত বা ভিউজ কমাৰ ওপৰত মই সেনেকৈ মানুহ মানে ক'বলৈ যোৱা নাই কোনোবাই ভাল পালে চাব কোনোবাই ভাল নাপালে নাচায় তাত মোৰ একো ক'বলগীয়া নাই কিন্তু তাৰ ওপৰিঞ্চি যদি কিবা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে মানে মই সেইটোহে ধৰিব পৰা নাই আৰু আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু লগতে ছাবস্ক্ৰাইবাৰ কমি যায় এতিয়া মোৰ 372 আছিলে কিন্তু আজি দেখিছো 371 হৈ গ'ল চাইছো মই এটা ছাবস্ক্ৰাইবাৰ কমি গ'ল এনেকুৱা কিয় হয় কোনোবাই এটা আনছাবস্ক্ৰাইব কৰি দিব পাৰে সেইটো বাৰু বেলেগ কথা কিন্তু কেতিয়াবা নিজে নিজে অৱশ্যে হৈ যায় বাৰু হেয়াও মই ধৰিব পৰা নাই এনেকুৱা প্ৰব্লেম কিছুমানো হৈ থাকে আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা প্ৰব্লেম হৈছে কমেণ্ট কৰিবচোন অকণমান মোৰো সহায় হ'ব মানে আৰু বিশেষকৈ মোৰ এই ভিউজটোৰ লগত মানে মোৰ অকণমান মোৰটো বেছি গৰম হৈ গৈছে এনেকৈ আচলতে হ'লে মানে মনটো একদম ভাঙি যোৱা নিচিনা লাগে এনেকুৱা লাগে আৰু ভিডিঅ' চিডিঅ' নবনামেই নেকি একো নকৰিমেই নেকি কিন্তু ইমান দিনৰ মানে মোৰ কষ্ট অথলেই যাব আৰু সেইকাৰণে অলপ বাট চাইছোঁ চাওঁচোন বাৰু কি হয় ন ভাল দিন আহি যাবও পাৰে সো সেইখিনি আচলতে কথাখিনি কম বুলি ভাবি আচলতে ভিডিঅ' এটা বনাবলৈ তেনেকুৱাকৈ একো সময় সুবিধা পোৱা নাই আজি সময় পাই পেলাই অকণমান ভাবিলোঁ ভিডিঅ'টো বনাওঁ আৰু আপোনালোকৰ আগতো কথাখিনি কওঁ আৰু যদি কোনোবাই জানে তেন্তে মোক ক'ব মোৰ সহায় হ'ব আৰু মোৰ দৰে যদি বেলেগ কোনোবাৰো এনেকুৱা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে মই সহায় হ'ব বুলি ভাবিছোঁ মোৰ এনেকুৱা লাগিছে মানে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন ছাবস্ক্ৰাইবাৰ সকললৈ যোৱা নাই নেকি এনেকুৱা নিচিনা লাগিছে কিছুমানে হয়তো নটিফিকেশ্যন অফ কৰি থ'বও পাৰে এইবোৰ মানে ধৰক হিচাপে মানে এনেকুৱা হৈ যায় ন আমনি পায় যেতিয়া তেতিয়া নটিফিকেশ্যন আহি থাকিলে মানে ভিডিঅ' দিয়ালৈ চবেই ভাল নাপাবও পাৰে চাই সেনেকুৱা হৈছে যদি বাৰু মই সেয়া ক'বলৈ নাযাওঁ কিন্তু তাৰ বাহিৰে যদি কিবা নটিফিকেশ্যন যোৱা নাই সেইটোও মই ধৰিব পৰা নাই সেইটোৱে আৰু মোৰ প্ৰব্লেমটো আপোনালোকক ক'লোঁ আৰু যিসকলে মোৰ ভিডিঅ'টো চাইছে মানে চাই মোৰ ভিডিঅ' দিলে তেওঁলোকলৈ অনুৰোধ কৰিছোঁ
আপোনালোকে অকণমান সহায় সহযোগ কৰিব মোক আগবাঢ়ি যাবলৈ লগতে আপোনালোকে ভিডিঅ'বোৰ চাই পেলাই লাইক এটা কৰি দিব লাইক একেবাৰে নকৰেই কোনেও ভিডিঅ' চাই কিন্তু লাইকটো আপোনালোকে নকৰে চ' লাইক কৰিব আৰু আকৌ এবাৰ কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অকণমান যদি মানে আগবাঢ়ি যাব পাৰোঁ মোৰো মনটো ভাল লাগিব দিয়কচোন আৰু যথেষ্টখিনি যিহেতু কষ্ট কৰি আছোঁ সেয়ে আৰু কাহিনীটো আপোনালোকৰ আগত ক'লোঁ সহায় ভিডিঅ' এটা বনাওঁ খাই থাকোঁতে পঢ়াৰ সময়ত মানে তাইক খোৱাৰ যোগাৰ দি থাকিব লাগে এফালে মিষ্টাৰে মোৰ কাৰণে পনীৰ ভুজিয়া পেকেট এটা আনি দিছে এই মানে মই ফ্ৰণ্ট কেমেৰা কৰি আছোঁ যে উল্টা উল্টা লাগিছে এইটো খাই কিনে বিৰাট টেষ্টি লাগে মানে ধুনু ইয়াতে ভিতৰত কাজু এলমণ্ড কিবাকিবিবিলাক থাকে আৰু আমাৰ ধুনুৱে খোৱা টাইমত মানে তাইক কি কৰি থাকিব লাগে আপোনালোকে চাব দেই কিবা এটা খাবলৈ হ'লে মানে এই বস্তুটো ক'ৰবাত টপকৈ সি নাজানো আৰু তাই বেলেগ কিবা এটা কাজুলে যায় কিবা এটা খাবলৈ হ'লে এই বস্তুটো টপকি যায় বুলি ওলোৱাই নাই নি ওলাইছে মই ইউটিউব এৰি দিলে কেনেকুৱা হ'ব ধনচি জানো মানে জানিব এইও লগৰ চগৰবিলাকক নকয়ও কোনো বৌকে বা চেনেল এটা খুলিছে বা চাবাচোন বুলি কিবা এটা বুলি নকয় হয়নে ধুনু দেখি যদি বৰ বেয়া ন তুমিয়ে কৈ দিয়া কিবা এটা কোৱা আকৌ মা ভিউজ কমি গৈছে আপোনালোকে চাব আকৌ ভিডিঅ' এনেকৈ কোৱা আকৌ তোমাৰ ইউটিউব চেনেল নে মোৰ ইউটিউব চেনেল কি উলিয়াই দিলে ক'ত আছে মানুহজনী দেখিছা নাই খোৱাৰ টাইমত ইটো সিটো অকণমান বস্তু যোগাৰ দি থাকিব লাগে তাই তেতিয়া ভাল পায় আৰু এফালে কি লিখিছে চাওঁ দেই ON1 TW2 কিতাপ চাই লিখিছা নে সঁচাই লিখিছা চাই লিখা পৰীক্ষাত কি হ'ব তেতিয়াহ'লে পৰীক্ষাত কাবা চাবা পৰীক্ষাত বোলে লোকৰ পৰা চাই সেইটোতো ভাল কথা নহয় নহয় একদম বেয়া কথা লোকৰ পৰা চাই নহয় নিজে লিখিব লাগিব দেই চাবিনে নিজে লিখিবা লোকৰ পৰা চাই লিখিবা নিজে লিখিবা দেই এইবিলাক খোৱা বস্তু যোগাৰ দিলে মানে পঢ়া শুনাটো অকণমান ভালকৈ কৰে ধুনুক পেহী আৰু তোমাৰ কি বেমাৰ হয় কাও কামত নহয় আমাৰ ঘৰৰ এই দুটা মেকুৰী আৰু সেই কুকুৰ মেকুৰী ইটোৱে সেইটোক দেখিব ন তই এটা মেকুৰী নেকি